আপোনালোকে চাগে এই জেগাডোখৰ চিনি পাইছে, মৰাণ হাজো বহুত বেছি ট্ৰেণ্ডিঙত চলি আছে এইকেইদিন। পৰা মানে আমিও আহিলোঁ, মই আৰু লগৰ এজনী বুলি ফটো চটো মাৰিম বুলি আহিলোঁ। যিহেতু ঘৰৰ ওচৰতে নহাকেনো কেনেকৈ থাকে আৰু বহুত বেছি মানুহ। এয়া আমি ফটো চটো অলপমান মাৰিলোঁ, চাবলগীয়া একো নাই বিশেষ। ফুলবোৰ বহুত ধুনীয়া লাগিছিলে যে সেইটো কাৰণে তেনেকৈ ট্ৰেণ্ডিঙত চলি আছে আৰু বাগানৰ মাজৰ ৰাস্তা যে বহুত বেছি ভাল লাগিলে আহি পিনি ফটো চটো মাৰিলোঁ। আৰু মোক কেনেকুৱা লাগিছিলে কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু আপোনালোকে ক'ৰ পৰা মোৰ ভিডিঅ'বোৰ চাই থাকে কমেণ্ট কৰিবচোন। আৰু এইফালে আমি ঘূৰিলোৱে মানে বেছি টাইম তাত নৰখিলোঁ, আকৌ আহি পিনি মই মানে বিশালত সোমালোহি বস্তু কেইটামান ল'বলগীয়া বুলি আছিলে, তাইও ল'লে ময়ো ল'লোঁ আৰু ওলাই দিলোঁ মানে তাৰ পৰা। আৰু এইফালে আমাৰ মৰাণত আজি মানে মামা আহিব, সেইটো কাৰণে পূৰা গাড়ী ভিৰ লাগি গৈছে, মানে সৰু এইবোৰ লাইন গাড়ীবোৰ যাব দিয়া নাই, সৰু সৰু গাড়ীবোৰ আহিব দিছে। এফালে মানে মানুহবোৰ আহিছে যে সেইটো কাৰণে এইখিনি গাড়ী আহিব দিছে। আৰু দিনত হোৱা হ'লে আমি চাই যাব পাৰিলোহেঁতেন, কিন্তু মানে ৰাতি বহুত বেছি হ'ব, সেইটো কাৰণে আমি গুচি আহিলোঁ, ৰাতি বিয়লি কথা যে। আৰু আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই কিন্তু মানে ছাবস্ক্ৰাইব নকৰে, লাইক কমেণ্ট একো নকৰে। লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি থৈ যাব, তেতিয়াহে মোৰ নতুন ভিডিঅ'বোৰ মানে পাই থাকিব। আজিলৈ আহিছোঁ, নেক্সট এটা ভিডিঅ'ত লগ পাম, বাই বাই।